নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম যে কাইন মাষ্টাৰ যিটো আমাৰ ৱাটাৰ মাৰ্ক নথকা যিটো কাইন মাষ্টাৰ এপ, সেইটো কেনেকৈ ডাউনলোড কৰিব পাৰি। চ' ভিডিঅ'টো চাই থাকক, মই সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ। চ' প্ৰথমতে আমি যাব লাগিব ক্ৰোম ব্ৰাউজাৰটো আমি অ'পেন কৰি ল'ম। এটা নতুনকৈ টেব খুলি লওঁ। তাৰপিছত আমি ইয়াত চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব লাগিব কাইন মাষ্টাৰ মুড, তাৰপিছত digitbean.com এনেকৈ কৰি চাৰ্চ কৰিব। আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো প্ৰথম যিটো লিংক, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অলপ তললৈ যাব, স্ক্ৰল কৰিব, তলতে গৈ আৰু অলপ তলত যাব, গৈ দেখিব যে গো টু ডাউনলোড পেজ, তাত ক্লিক কৰিব। এবাৰ ক্লিক কৰি দিয়াৰ লগে লগে অকণমান পিছতে আপোনালোকৰ ইয়াত 5টামান লিংক খোল খাব। 5টামান লিংক আপোনালোকে দেখিবলৈ পাব। চ' ইয়াত প্ৰথমৰটো আছে 5.1.14, এইটো আপোনাৰ 82 MB, এনেকৈ গোটেইকেইটা আছে, 5টা আছে। তাৰে আমি একে তলৰটোত ক্লিক কৰিম, ক্লিক কৰি অ'কে কৰিম। অ'কে কৰি দিয়াৰ লগে লগে আমাৰ ডাউনলোডিং ষ্টাৰ্ট হৈ গৈছে। চ' ডাউনলোডিং ষ্টাৰ্ট হৈ গ'ল। এতিয়া এইটো হ'ল 51.37 MB। চ' এইটো আমি এতিয়া চাবৰ কাৰণে 3টা ডটত ক্লিক কৰিম। 3টা ডটত ক্লিক কৰি আমি ডাউনলোডত যাম। ডাউনলোডত আহিলোঁ। ডাউনলোডত আপোনালোকে দেখি আছে এইটো ডাউনলোড হৈ আছে। ডাউনলোড কমপ্লিট হ'ব। এতিয়া ডাউনলোড কমপ্লিট হৈ গ'ল। এতিয়া আমি ইনষ্টল কৰিম। তো ইনষ্টলটো কৰি ল'লোঁ। এয়া ইনষ্টল কৰাৰ পিছত আমাৰ অ'পেন কৰিব দিছে। আমি ইয়াৰ পৰা অ'পেন নকৰোঁ, আমি ডাইৰেক্ট মোবাইলৰ হোম স্ক্ৰীণলৈ যাম। তাত একেবাৰে লাষ্টত আপোনালোকৰ কাইন মাষ্টাৰটো দেখিবলৈ পাব। তাত গৈ ক্লিক কৰি দিলোঁ। এয়া কাইন মাষ্টাৰটো অ'পেন হৈ গ'ল। এতিয়া ইয়াত আমি এলাউ কৰিব লাগিব। এইটো এলাউ কৰি দিলোঁ। তাৰপিছত অল কাইন মাষ্টাৰ এলাউ কৰি দিলোঁ। তাৰপিছত ইয়াৰ লগে লগে আমাৰ আৰু 2টা আহিব পেজ, 2টা আমি এলাউ কৰিব লাগিব। হাৰ্ডৱেৰ প্ৰিফাৰেঞ্চ, সেইটো আপুনি ৰিমাইণ্ড মি লেটাৰ কৰিব, আৰু এইটো হাৰ্ডৱেৰ প্ৰিফাৰেঞ্চ কেঞ্চেল কৰি দিব। তো হৈ গ'ল। এইটো কাইন মাষ্টাৰ এতিয়া বৰ্তমান আমি ইউজ কৰিব পৰা হৈ গ'লোঁ। তো ইয়াত আমি এটা চিম্পুল নৰ্মেল ভিডিঅ' এটা আমি জাষ্ট এনেই এডিট কৰি চাম, তাৰমানে ৱাটাৰমাৰ্কটো আহে নে নাহে সেইটো টেষ্ট কৰিবৰ কাৰণে এটা ভিডিঅ' এটা চিলেক্ট কৰি ল'ম। লৈ পেলাই অকণমান এডিট কৰি আমি চাম। সেইটো এডিট কৰি আছোঁ মই। তো আপোনালোকেও এইটো এপ্লিকেশ্যন ইউজ কৰিব, বহুত ভাল হয়। ৱাটাৰমাৰ্ক কোনো কাৰণত নাহে। আৰু মোৰ এই ভিডিঅ'টো চাই যদি অলপ উপকৃত হৈছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'বিলাক তেতিয়া মই বনাবলৈ উৎসাহ পাম। চ' এই ভিডিঅ'টো এডিটিং কৰা প্ৰায় হৈ গ'ল। সৰু ভিডিঅ' এটা এনেই চিম্পুল চাবৰ কাৰণে। তো এইটো আমি এতিয়া ছেভ কৰিব লাগিব। ছেভ কৰিবৰ কাৰণে শ্বেয়াৰত গৈ ক্লিক কৰি দিব লাগিব। যোনে কাইন মাষ্টাৰ ইউজ কৰিছে তেওঁলোকে গমেই পায়। তো ইয়াত আমি যিটো ভিডিঅ'ৰ ৰেজুলেশ্যন এইটো বঢ়াই ল'ম। বঢ়াই পেলাই আমি এক্সপৰ্ট কৰি দিম। তো এক্সপৰ্ট কৰি দিয়াৰ পিছতে আমাৰ এক্সপৰ্টিং প্ৰজেক্ট হৈ আছে। এইটো কমপ্লিট হোৱাৰ লগে লগে আমি টেষ্টিং যিটো ভিডিঅ' আমি বনাইছোঁ সেইটো চাব পাৰিম, তাত ৱাটাৰমাৰ্ক আহে নে নাহে। তো হ'ব আৰু কমপ্লিট, আৰু অলপ আছে, প্ৰায় হৈ গ'ল। তো এইটোৱে আছিলে এটা মোৰ সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। তো আজিলৈ ইমানেই। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।